নমস্কাৰ এই মুহূৰ্তত আহি পৰি ব্ৰেকিং নিউজ আজি হৈছে ৩ আগষ্ট আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কি কৰিব লাগিব অৰুণোদয় আঁচনিৰ ধন নাপালে লগতে কি কৰিব লাগিব যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই আজি কৰক এই কাম সকলোৰে বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ৩২,৫০০ টকা সোমাই যাব লগতে এটা সুখবৰ যে দেশৰ কোটি কোটি কৃষকৰ বাবে এক ডাঙৰ ভাল খবৰ এই ২-১ দিনৰ ভিতৰতে কৃষকসকলৰ একাউণ্টত সোমাব ১১,০০০ টকা আজিৰ এই ভিডিঅ'টোত কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ দিয়া হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আমি খবৰসমূহ যুগত কৰা হৈছে আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই তেতিয়াহ'লে ভিডিঅ'সমূহ লাইক কৰিব লগতে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এই ইনফৰমেশ্যনখিনি সেই হিতাধিকাৰীসকলৰ মাজত যায় লগতে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাই যাব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় টকা সোমাইছেনে নাই যদিহে সোমোৱা নাই তাৰ বাবে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে লগতে আজিৰ আমাৰ এই বিশেষ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা এতিয়া বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ নহ'লে আপুনিও বঞ্চিত হ'ব অৰুণোদয় ধন লাভৰ পৰা এতিয়া বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ নহ'লে আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পৰা অৰুণোদয় আঁচনিৰ সৈতে কোনো খেলি মেলি কৰিব নোৱাৰিব হিতাধিকাৰী ধন আনে ল'ব নোৱাৰাকৈ কৰা হৈছে আধাৰৰ ব্যৱস্থা ১৫-২০ হাজাৰ মহিলাৰ একাউণ্টত আজি সোমাব পাৰে ধন এই প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে চলি আছে সম্পূৰ্ণ কাম কাজ অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় টকা পোৱা নাই নেকি তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে এক বিশেষ ঘোষণা কৰিছে যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় ধন পোৱা নাই তেন্তে তাৰ বাবে কি ব্যৱস্থা কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই বিশেষ ঘোষণা কৰিছে কিন্তু কিছু লোকৰ একাউণ্টত ধন সোমাইছে এতিয়ালৈকে কিছু লোকৰ একাউণ্টত ধন সোমোৱা নাই তাৰ বাবে ব্যৱস্থা কৰা হৈছে এই প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে চলি আছে সম্পূৰ্ণ কাম কাজ হিতাধিকাৰীৰ কাম সৰল কৰিবলৈ নিয়োগ কৰিব লাগিব অৰুণোদয় সাৰথী অসমৰ প্ৰতিটো সমষ্টিতে নিয়োগ কৰিব অৰুণোদয় সাৰথীৰ জৰিয়তে অভিযোগ নিষ্পত্তি কৰিব পাৰিব হিতাধিকাৰীয়ে যদিহে আপুনি আপোনাৰ অৰুণোদয় ধন এতিয়ালৈকে পোৱা নাই তেতিয়াহ'লে আপুনি অৰুণোদয় সাৰথীৰ সৈতে যোগাযোগ কৰিব পাৰিব তাৰ বাবে ব্যৱস্থা কৰিছে আপুনি কিহৰ বাবে এতিয়ালৈকে আপোনাৰ একাউণ্টত ধন সোমোৱা নাই তাৰ বাবে সকলো সম্পূৰ্ণ কাম কাজ কৰিছে সাৰথীৰ জৰিয়তে অভিযোগ নিষ্পত্তি কৰিব পাৰিব হিতাধিকাৰীয়ে আৰু কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে এই সবিশেষ জানিবৰ বাবে এই ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক ইয়াৰ পিছতে পৰৱৰ্তী খবৰটো জনাব বিচাৰিছোঁ এক ডাঙৰ খবৰ বৰ্ণাটক লৈ 8টা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ণাটক মুকলি কৰা হ'ল প্ৰথম কিস্তিৰ ধন আপুনি প্ৰথম কিস্তিৰ ধন পালে নে নাই তাৰ বাবে আপোনালোকে কমেণ্ট কৰি জনাব উজনিৰ বানাক্ৰান্তলৈ ১৫,০০০ টকাৰ অন্তৰ্বৰ্তীকালীন বান সাহায্য ৭৫,০০০ পৰিয়ালক প্ৰদান কৰা হ'ব এই ধন পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তিৰ ১০,০০০ টকা প্ৰদান কৰা হ'ব বছৰৰ পৰা আৰম্ভ কৰা বানত ক্ষয়ক্ষতিৰ সম্পূৰ্ণ জৰীপ যদিহে আপোনাৰ বানত ক্ষয়ক্ষতি হৈছে তাৰ বাবে আপোনালোকে এক ভাল খবৰ আছে যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে ঘৰলৈ উভতি যাব নোৱাৰা বৰ্ণাটক ১০ আগষ্টত ১০,০০০কৈ টকা দিয়া হ'ব জৰীপৰ পিছতেই মুকলি কৰা হ'ব পুনৰ সংস্থাপনৰ পৰৱৰ্তী সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলাত চলোৱা হ'ব জৰীপ উজনিৰ বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক পুনৰ প্ৰদান কৰিব ৫ লাখ টকাৰ সাহায্য পূৰ্বতে দিয়া হৈছিলে ৪ লাখ টকাকৈ বানবিধ্বস্ত বিদ্যালয়সমূহলৈ ২,১০,০০০ টকা সাহায্য মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত সোমাব এই সাহায্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহসত ৰাজ্য চৰকাৰে সকলো কাম কৰি আছে বৰ্ণাটক লৈ 8টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ ঘোষণা কৰিছে যিকোনো মুহূৰ্ততে সহায় নিব পাৰিব মথাউৰি তাৰ পিছতে আমি পৰৱৰ্তী খবৰ এটা জনাব বিচাৰিছোঁ যিকোনো মুহূৰ্ততে সহায় নিব পাৰে মথাউৰি হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি আহিছে বালিজান নৈৰ জলস্তৰ মথাউৰি সহায় নিয়াৰ ভয়তে কটাবলগীয়া উজাগৰি নিশা জিঅ' বেগৰ ওপৰেৰে পানী বগৰাৰ পাছতে আতংকিত জনতা উজনিৰ বান পৰিস্থিতিৰ মাজতে খহনীয়া আতংকিত নিদ্ৰাহীন ৰাইজ অৰুণাচল প্ৰদেশত বৰষুণ দিলে শংকিত হৈ পৰে গাঁওবাসী গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তত ৯ নং ৱাৰ্ডৰ প্ৰতিঘৰ পৰিয়াল চিন্তিত জলসম্পদ বিভাগৰ জনোৱাৰ পিছতো মথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ যিকোনো মুহূৰ্ততে সহায় নিব পাৰে মথাউৰি ইয়াৰ পিছতে জনাইছো পৰৱৰ্তী খবৰ হৈছে শিৱসাগৰৰ শ্ৰমদান কৰিবলৈ সকলো ওলাই আহক।
এক ডাঙৰ খবৰ যে শিৱসাগৰত শ্ৰমদান কৰিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বান কৰিছে। যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। কামেই পৰিচয় হয়, কাম কৰিলে ভিউজ এনেই পাব। কাটৰ আহ্বান চকুৰালিৰ। যিয়ে আৰ্থিকভাৱে সহায় কৰিব পৰা নাই তেওঁ আৰ্থিকভাৱে সহায় কৰক। কাম কৰিব নাই তেওঁ সহায় কৰক। যাৰ যিমান সামৰ্থ্য আছে তেনেদৰে সহায় কৰক। নামনি অসমৰ ইউটিউবাৰসকল উজনি অসমলৈ আহক। কোনেও পলম নকৰিব, যিমান পাৰে সিমান সোনকালে আহক। আমাৰ ইতিমধ্যে কেইবাটাও টীম আহি আছে। খোৱা বোৱা ভাড়া সকলো ব্যৱস্থা কৰি দিয়া হৈছে। শিৱসাগৰলৈ আহি ইউটিউবাৰবোৰে কাম কৰক। ৰাইজে যদি ভিউজ লাগে চকুৰালিৰ লগত থাকি কাম কৰক। ৰাইজৰ ভালপোৱাই যথেষ্ট, ভালপোৱাই দৰকাৰ। ৰাইজৰ ভিডিঅ'ৰ বাৰ্তাৰে চকুৰালিৰ আহ্বান। যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। তাৰ পৰৱৰ্তী পিছতে এক ডাঙৰ খবৰ হৈছে উজনিৰ শ্ৰমদান কৰিবলৈ ৰাওনা সংখ্যালঘু যুৱকৰ বৃহৎ দল। এক ভাল খবৰ। চেয়াৰমেন আলীৰ নেতৃত্বত ৭০,০০০ জনীয়া সংখ্যালঘু যুৱকৰ দল সাজু। উজনিৰ অনাক্ৰান্ত পৰিয়ালৰ ঘৰত বোকা পলস আঁতৰাব নামনিৰ যুৱকে। শিৱসাগৰত বাঁহৰ পাতি শ্ৰমদান কৰিব সংখ্যালঘু যুৱকে। নিশা সংগোপনে ৭০জনীয়া দল লৈ শিৱসাগৰৰ চেয়াৰমেন আলী বানত বিধ্বস্ত দুৰ্গম অঞ্চলত শ্ৰমদান কৰি সংখ্যালঘু যুৱকৰ দলটোৱে আজি নিশাই শিৱসাগৰলৈ ৰাওনা হৈছে সংখ্যালঘু যুৱকৰ দলটো। এক বৃহৎ ভাল খবৰ। টেণ্টৰ সামগ্ৰী, খাদ্য, ঔষধ লৈ নামনিৰ পৰা ৰাওনা দলটো। উজনিৰ শ্ৰমদান কৰিবলৈ ৰাওনা সংখ্যালঘু যুৱকৰ বৃহৎ দল। সমগ্ৰ দেশতে আজিৰ পৰা আৰম্ভ হ'ল লোকপিয়ল। আহক ইয়াৰ পিছতে এই পৰৱৰ্তী খবৰলৈ আগবাঢ়ো। সমগ্ৰ দেশতে আজিৰ পৰা লোকপিয়ল আৰম্ভ হৈছে। ১৭ আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ ৮৫,০০০ গণনাকাৰী বিষয়া। আজিৰে পৰা ১৬ আগষ্টলৈকে মুকলি থাকিব স্ব গণনা পৰ্টেল। এক বৃহৎ ভাল খবৰ। ১ আগষ্ট লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায় গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে স্ব গণনা হ'ব। যাৰ বাবে ৰাইজৰ এক সুবিধা হৈছে চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান। জিলা প্ৰশাসনৰ কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্ব গণনা, তাৰ বাবে সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ৰাজ্য আৰু কেপ্টা অন্তৰ্ভুক্ত কৰিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম 10টা সংখ্যাৰ মোবাইলত নম্বৰ অন্তৰ্ভুক্ত কৰক। এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। পঞ্জীয়নৰ পিছতে মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। পঞ্জীয়নৰ পিছতে নাম সলনি কৰিব নোৱাৰিব। পচন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইলত নম্বৰত OTP সংযোগ অন্তৰ্ভুক্ত কৰক। পঞ্জীয়নৰ অৱস্থান আৰু মেপিং, জিলা, পিন কোড, গাঁও, চহৰ বাছনি কৰক। গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে প্ৰশ্ন পৰ্যায়ক্ৰমে পূৰণ কৰিব লাগিব। তথ্য পৰীক্ষা কৰাৰ পিছত চূড়ান্ত দাখিল কৰিব লাগিব। ফাইনেল ছাবমিশ্যন কৰিলে 11 সংখ্যাৰ একক স্ব গণনা। ইয়াৰ পিছতে এটা প্ৰিণ্ট বা ৰিচিপ্ট কপি সংৰক্ষণ কৰিব লাগিব। যেতিয়া লোকপিয়ল প্ৰগণন ঘৰলৈ আহিব তেতিয়া SC ID দেখুৱাব লাগিব। চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ। সবিশেষ এই ভিডিঅ'সমূহৰ সৈতে আপোনালোকে সদায় জড়িত হৈ থাকিব। ভিডিঅ'সমূহ যদি চাই ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰি দিব। লগতে বাকী তথ্যসমূহ জানিবৰ বাবে আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব। 28 লাখ লোকৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা। এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে। কৰক এই জৰুৰী কামকেইটা। যদিহে আপুনি এই কামকেইটা তেতিয়াহ'লে আপোনালোকৰ কৰ্তন হোৱাৰ পৰা আপোনালোকৰ নাম অন্তৰ্ভুক্তি নহ'ব। UKIC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা অসম চৰকাৰৰ। লগতে এই ভিডিঅ'সমূহৰ সৈতে আপোনালোকে জড়িত হৈ থাকক। পৰৱৰ্তী ভিডিঅ'সমূহৰ সৈতে আপোনালোকে গম পাই থাকিব। বহু হিতাধিকাৰী এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই EKYC। 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম হ'ব কৰ্তন। ৰেচনৰ তালিকাৰ পৰা নাম কৰ্তন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। চলিত মাহৰ আধাৰ সংযোগ কৰিলে আপোনালোকে EKYC সম্পূৰ্ণ নকৰিলে নাম হ'ব কৰ্তন। ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা মন্ত্ৰী কৌশিক ৰায়ৰ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে ভিডিঅ'টো এটা লাইক কৰি চাব। লগতে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত দাখিল কৰিব। আৰু ভিডিঅ'সমূহ যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰিব যাতে হিতাধিকাৰীসকলে এই সকলোখিনি কাম কৰিব পাৰে। লগতে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হোৱাৰ লগতে বাকী যিসমূহ ঘোষণা কৰা হৈছে সেইসমূহত তেওঁলোকে যাতে সেই ইনফৰ্মেশ্যনখিনি পায় তাৰ বাবে আপোনালোকে সহায় কৰি যাব। এনেবোৰ খবৰ পাবৰ বাবে আপোনালোকে আমাৰ এই ভিডিঅ'সমূহৰ সৈতে জড়িত হৈ থাকিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। প্ৰথমৰ পৰা শেষলৈ জড়িত থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।